আজি আমি ইভিএমৰ বিৰুদ্ধে আৰু ভোটিং ৰাইটৰ উধৰণিৰ কাৰণে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চিফ ইলেকশ্যন কমিশ্যনলৈকে ৰাষ্ট্ৰপতিলৈকে আৰু মুখ্যমন্ত্ৰীলৈকে আমি পত্ৰ প্ৰেৰণ কৰিবৰ কাৰণে আমি আজি প্ৰগ্ৰাম লৈছিলোঁ। আজি বহুত দূৰ দূৰৰ পৰা মানুহ আজি সহযোগ কৰিছে, ইয়াৰ লোকেল মানুহবিলাক সহযোগ কৰিছে। কিন্তু এইখিনিতে এটা কথা কওঁ, আমি হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ উঠা বহা মানুহ নহয়। আমি ভোটাৰ্ছ পাৰ্টিয়ে এটা কথা স্পষ্টকৈ জানো যে আমাৰ দিমাগ আছে, আমাৰ কলম আছে। আমাৰ দিমাগ আৰু কলমৰ জৰিয়তে আমি সমাজ আৰু ৰাষ্ট্ৰীয় উদৰ কাৰণে কাম কৰোঁ। কিন্তু এওঁলোকে আমাক আজি বিশৃংখল ঘটাই পেলাই আমাৰ প্ৰগ্ৰামটো নহওক বুলি য'তে ত'তে আমাৰ মানুহক বন্দী কৰি ৰাখি যেনেকুৱা এটা ব্যৱস্থা কৰিবলৈ গৈছিলে। কিন্তু আমাৰ মানুহবিলাক চালাক হৈছে আজিকালি, আৰু চালাক হৈছে য'তে ত'তে প্ৰতিবাদ যেতিয়া কৰিবলৈ আৰম্ভ কৰিলে আমাক ইয়ালৈ লৈ আহিল, চহৰলৈ আহিল। দ্বিতীয় কথাটো হৈছে, মই CM মহোদয়ক এটা কথা ক'ব বিচাৰোঁ, আজি মোৰ পৰা পাৰ্মিশ্যন বিচাৰিছে এজন পুলিচ অফিচাৰে। আৰে কোন হয়? মই খিলঞ্জীয়া মানুহ হয়। খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক দপদপনি থাকিব, সামাজিক দপদপনি থাকিব, আৰ্থিক দপদপনি থাকিব। বনিয়াৰ হাতত গতাই দি পেলাই আমাতকৈ জ্যেষ্ঠবিলাকে যিসকলে অফিচাৰগিৰি কৰি পেলাই দেশখন চলাই আছে, সমাজখন চলাই আছে, আমাৰ গোটেইখিনি সামাজিক দপদপনি, ৰাজনৈতিক দপদপনি আৰু আৰ্থিক দপদপনি বনিয়াৰ হাতত গতাই দি পেলাই আজি পাৰ্মিশ্যন খুজিছে। আজি মোৰ লাজ লাগিছে। গতিকে অনাগত দিনত কৈছোঁ, আমি চৰকাৰৰ পৰা কোনোদিনাখন পাৰ্মিশ্যন নলওঁ যে ভোটাৰ্ছ পাৰ্টি পৰাহে ভোটাৰৰ পৰাহে এওঁলোকে পাৰ্মিশ্যন লৈ গাড়ীত কৰিছে। গতিকে এওঁলোকক এটা সকীয়াই দিছোঁ। আজি আমি যিটো পত্ৰ প্ৰেৰণ কৰিম, সেই পত্ৰ যদি এওঁলোকে গ্ৰাহ্য নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ ভয়ানক আন্দোলন হ'ব আৰু গুৱাহাটী স্তব্ধ কৰি দিয়া হ'ব, অসম স্তব্ধ কৰি দিয়া হ'ব। এই সক্ৰিয় নীতি আজি আপোনালোকৰ মূল দাবী হৈছে ইভিএমৰ বিৰুদ্ধে। ইভিএমক আমি আজি ব্ৰহ্মপুত্ৰত পেলাই দিম বুলি আহিছোঁ। ইভিএম মেচিনটো ব্ৰহ্মপুত্ৰত পেলাই দিম, প্ৰতীকীভাৱে আমি পেলাই দিম। কিন্তু ব্ৰহ্মপুত্ৰৰ পৰা আমাক বহুত দূৰলৈ আহিলে, গতিকে ইয়াত জুই জ্বলাই পেলাই ইভিএম আমি পুৰি দিম। ইভিএমৰ আজি বিজ্ঞানৰ যুগ, বিজ্ঞান বহুত দূৰ আগুৱাই গ'ল। হেল্ল' বুলি ক'লে যদি আমেৰিকাৰ মানুহৰ লগত কথা পাতিব পাৰে, এটা চেণ্টাৰৰ পৰা যদি আপোনাৰ মোবাইলৰ বেলেঞ্চটো কমাব পাৰে, বঢ়াব পাৰে, তেনেহ'লে ইভিএম মেচিনত থকা চিপটোৰে আৰু এওঁলোকৰ ভোটটো কমোৱা নমোৱা কৰিব পাৰে। তাৰ স্পষ্ট উদাহৰণ আছে। আমাৰ ভোটাৰ্ছ পাৰ্টিৰ এজন আমাৰ কেণ্ডিডেট নিজৰ যিটো চেণ্টাৰত 0 পাইছিলে, 0 পাইছিলে। আৰু এই চৰকাৰৰ যিটো স্বেচ্ছাচাৰিতাৰ যিটো নমুনা, যিটো বডি লেংগুৱেজ, এইটোৱেই কয় এওঁলোকে ভোটেৰে জয়ী হোৱা নাই, ইভিএমৰে জয়ী হৈছে আৰু নিজৰ ইচ্ছামতে কাম কৰে। গতিকে সেই যিটো হিটলাৰী শাসন যন্ত্ৰ এওঁলোকে কৰিছে, তাক খতম কৰাৰ এটাই অস্ত্ৰ আছে ভোটাৰ্ছ পাৰ্টি। আমি সকলোকে আহ্বান জনাইছোঁ, নেতা পাৰ্টি বাদ দিয়া ভোটাৰ্ছ পাৰ্টিত যোগ দিয়া। যদি ইভিএম মেচিন বন্ধ নকৰে তেতিয়াহ'লে আপোনালোকে কি? আমাৰ আন্দোলন চলি থাকিব। এদিন যদি আৰম্ভ হৈছে, এদিন বন্ধ হ'ব, এইটো আমি জানো। MP ইলেকশ্যন আহি আছে, আপোনালোকে কেইটা চিটত পাৰ্টি দিব? MP ইলেকশ্যন অসমত যিমানকেইটা চিট আছে আমি গোটেইখিনিৰ কাৰণে সাজু আছোঁ। কিন্তু বৰ্তমান যিটো পৰিৱেশ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি পেলাই যদি